তো হাই দোস্ত ওয়েলকাম টু মাই চেনেল দীপুলছ ব্লগ। তো আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ দোস্ত। তো দোস্ত আজি হ'ল সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ মই মোৰ তৰফৰ পৰা আপোনালোকলৈ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সৰস্বতী পূজাটো জানে কেনেকৈ কি কৰে। সৰস্বতী পূজাৰ দিনাখন সকলোৱে তাৰমানে নতুন ড্ৰেছ চেছ কৰি আৰু নতুন কাপোৰ চাপোৰ পিন্ধি আৰু সৰস্বতী পূজা কৰিবলৈ যায়। আৰু ময়ো সেই তেনেদৰেই একদম নতুন ড্ৰেছ চেছ পিন্ধিব একদম সৰস্বতী পূজা কৰিবলৈ যাবলৈ ওলাইছোঁ। আমাৰ স্কুলতে কৰিম, স্কুলতে যিহেতু মই পঢ়ি থকা স্কুলখনত। তো সেইখন স্কুলতে যাম আৰু কেনেকুৱা হয় সৰস্বতী পূজা পৰিৱেশটো কেনেকুৱা হয় দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সকলোকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব বলক। দোস্ত আমাৰ মই স্কুলত আহি পালোঁ আৰু ইয়াত মোৰ আপাচিখন পাৰ্কিং কৰিছোঁ দেখিছেনে। আৰু এইটো আমাৰ ৰুম আৰু দেখুৱাইছোঁ এইখন আমাৰ স্কুলৰ গেট আৰু দেখুৱাই আছোঁ ৰ'বা ভিতৰত। এয়া চাওক দোস্ত, আৰু এয়া চাওক দিকু কি আহিছা আগত আহিছা মোক থৈ মাত্ৰ। আৰু এইটো দোস্ত ঋষিকেশ, ঐ নহয় দোস্ত এই ঋষিকেশ মোৰ বেষ্ট ফ্ৰেণ্ড দোস্ত। চাওক লাজ কৰি আছে দোস্ত, লাজ কৰি আছে। আৰু এইফালে চাওক, অ' কা কি খবৰ? কেনে লাগছে সৰস্বতী পূজাত? ভাল লাগছে। আৰু এইফালে সৰস্বতী পূজা চলি আছে, দেখুৱাই আছো ৰ'বা, অলপ মণ্ডপটো দেখুৱাই দি আছে দোস্ত। এইটো চাওক মণ্ডপটো দোস্ত, এয়া চাওক। আৰু এইফালে সুধা চলি দোস্ত, সুধা চলি। আৰু দোস্ত অলপ বাহিৰত আহিছোঁ ৰ'বা, আমাৰ স্কুলৰ বাউণ্ডাৰীৰ বাহিৰত আহিছোঁ। আৰু ভিতৰত অলপ ভিডিঅ' বনাব লাজো লাগে না, অলপ আপি চাপি বহুত না আজি। যিমান হ'লেও সৰস্বতী পূজা লাজো লাগে অলপ, যিহেতু নতুন নতুন ভিডিঅ' বনাওঁ। আৰু এই ঋষিকেশ তিতে ই মস্ত লাজু কিলো তাহে। অ' তই ভাই ইমান লাজ কিয় কৰা কচোন? মাস্ক খানতো দোস্ত নুখলেই কোনো দিনো, আজিলৈকে যিমান মাস্ক খান নুখলেই দোস্ত আজিলৈকে। আৰু ইয়াত এখন শংকৰদেৱ স্কুলো আছে, ইয়াতো সৰস্বতী পূজা চলি আছে বৰ্তমান। আৰু এইখন ফিল্ড, ডাঙৰ ফিল্ড। আৰু ইয়াক মাস্ক খুলছি দিয়ক, হাত চাত একদম ধৰি মাস্ক খুলিব লগা হৈছে দেখছি না। আৰু ৰান্ধিও আছে ৰ'ব, ইয়াত খানা পিনাৰ আয়োজন, ৰান্ধা পাকঘৰ। ইয়াত আছে পাকঘৰটো ৰান্ধি আছে, দেখুৱাই দি আছে ৰ'ব। এইটো চাওক পাকঘৰ ৰান্ধি আছে। কি মই বৈদ্য ষ্টাইল দিছা দেখুৱে। দে ঠিকে আছে দে। পূজা কৰিব মই আৰু কৰি আছোঁ তাৰমানে একবাৰত নহয় না, বহুত ছাত্ৰ ছাত্ৰী সেইকাৰণে বহুতবাৰ কৰিবলগীয়া হৈ আছে, বহুতবাৰ পুষ্পাঞ্জলি দি আছে, মই কৰিব দিয়ক। আৰু এতিয়া অলপ পিছত আৰু খাই পিয়াৰ ঘৰত নাকি। আৰু এয়া মোৰ লগ মনজিত, আৰু তাকো চিনিয়ে পাই অলপ আগতে দেখুৱাইছোঁ। আৰু আগতো আছে ৰ'বা কেইটামান বন্ধু মানে দেখুৱাই আছোঁ। এয়া চাওক আৰু লগ গোটেই এখন তোৰ কৈছ না, সিয়া কৈছ না নিৰঞ্জন ভালে আছা? দে দোস্ত চব হৈছে ৰ'ব, এতিয়া খালি ভাত খাব আছে, ভাত বিলাব লাগিব, ময়ো ভাত বিলাব লাগিব। আৰু চব হৈছে প্ৰায়, ভাত চাত খাই যাম দিয়ক।